নগাঁৱৰ বামুণ গাঁৱৰ ফুলনিয়াটিত নিশা চোৰৰ চাফাই অভিযান ছমাহৰ ভিতৰতে এঘৰতে দুবাৰকৈ চুৰি চোৰৰ ৰম্যভূমিত পৰিণত জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত দিনক দিনে বৃদ্ধি পাই আহিছে প্ৰভাইত চোৰৰ তাণ্ডৱ নিমাত জাজৰি আৰক্ষী নিশা আৰক্ষীৰ তহলদাৰৰ অভাৱতে সংঘটিত হৈ আহিছে নেকি এই চুৰি কাণ্ড ঘটনা 18 জানুৱাৰী তাৰিখে ফুলনিয়াটিৰ নিবাসী পূৰ্ণানন্দ হাজৰিকাৰ পত্নীৰ সৈতে গুৱাহাটীৰ পুত্ৰৰ ঘৰলৈ গৈছিল আজি পুৱা 10 মান বজাত আহি ঘৰ পাই দেখে যে তলা ভঙা আৰু পিছফালৰ কাঠৰ দৰ্জা ভঙা আছে লগতে জাজৰি আৰক্ষীৰ খবৰ দিয়ে আৰক্ষী অনুসন্ধানকাৰী কুকুৰানিও অভিযান অব্যাহত ৰাখিছে বহু লক্ষাধিক টকাৰ পৰা নিত্য ব্যৱহাৰ্য সকলোবোৰ সামগ্ৰী লুটপাট চলালে চোৰৰ দলটোৱে আমাৰ ঘৰত আমি নাছিলোঁ গুৱাহাটী গৈছিলোঁ ল'ৰা তাত আজি 3 দিনমান হ'ল যোৱা তাৰপিছতে আহি পাইছোঁ আজি ঘৰত চুৰি হ'ল গোটেই বস্তু মানে লবাং টবাং কৰি বস্তু সা সম্পত্তি কিছুমানে নাই আনিলে কাপোৰ কানি নিয়া হ'ল বাচন বৰ্তন কিছুমান ব্যৱহাৰ কৰা বহুতখিনি আকৌ অলংকাৰ হিচাপতো নিছে পইচা অলপো পালে কেছটো ৰাতি হৈছে চাগে ৰাতি হৈছে আপোনালোক কিমান মান পাইছিলহি আমি ইয়াত 10টা মানত পাইছোঁহি আহি পাইছোঁ গোটেই তালা ভাঙা গোটেই ৰুমৰ লগাৰ চকাৰ চব ভাঙি তলা ভাঙি পিছফালৰ সৈতে 6-7টামান তলা ভাঙিছে তাৰপিছতে এতিয়া আগতো এবাৰ হৈছিলে তাৰপিছত আপোনালোকে আহি পাই আৰক্ষীক খবৰ দিলে আৰক্ষীক খবৰ দিলোঁ তাৰপিছত আৰক্ষী আহিলে আহি তদন্ত কৰিলে তাৰপিছতে কুকুৰ আনিলে কুকুৰো আনি পেলাই শুঙি কৰি চালে কিন্তু একো ফুলিয়াব নোৱাৰিলে এনে কি বস্তু নিছে কি মানে ভিতৰীয়া বস্তু নিছে অলপ পইচা কৰি পালে কানি কাপোৰ নিলে তেখেতৰতো পিন্ধিবলগীয়া কাপোৰ নাই গোটেই ভেৰ কৰি খালী কৰি লৈ গুচি গ'ল তাৰপিছত মোৰো অলপমান তেনেকৈ দিলে বোৱাৰীও লকাৰ চকাৰ চব ভাঙি অসমৰ পৰা ফিৰোজ আলমৰ সহযোগত এল চি দাসৰ ৰিপৰ্ট SMN ইণ্ডিয়া নিউজ